সৰুতে সমাজ অধ্যয়নৰ কিতাপত পঢ়ি অহা এখন অসমৰ বিখ্যাত বিল আৰু কেতিয়াবা যদি সৰুতে সমাজ অধ্যয়নৰ কুৱেশ্যনত যদি আহে যে অসমৰ তিনিখন বিলৰ নাম লিখা পটককৈ এই বিলখনৰ নামটো আগতে লিখি দিছিলোঁ আৰু এই বিলখনৰ সৌন্দৰ্যৰ কথা ক'ব নালাগে আৰু বিলখন একেবাৰে ফেমাছ আৰু কি কাৰণত ফেমাছ হয় আৰু বিলখন ক'ত আছে মই জনাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো প্লিজ স্কিপ নকৰিব। নমস্কাৰ বন্ধুসকল, সকলোকে মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আছোঁ মই যিটো নেকি আমাৰ বঙাইগাঁও জিলাৰ আমাৰ ঘৰৰ পৰা 10 কিলোমিটাৰ আঁৰত এটা বিল। সেই বিলটোৰ নাম হৈছে তামৰঙা বিল আৰু এই তামৰঙা বিলৰ বহুত এটা ডাঙৰ কাহানী আছে বন্ধুসকল। আপোনালোকক দেখাই আছোঁ আৰু কাহানীটো কৈ আছোঁ। কেতিয়াও নজনা আৰু নুশুনা কথা মানে একচুৱেলি আমাৰ আইতা ককাহঁতে আমাক শুনাই থৈ গৈছিলে। তো বহুত বেছি এটা ৰহস্য আছে আৰু এই তামৰঙা বিলটো দেখিছে বন্ধুসকল, ইমান বেছি ভাল লগা। মানে চাওক, এতিয়া মই আবেলি টাইমত আহিছোঁ 4টা বজা, এতিয়া 4টা বাজে। চাওক সূৰ্য ডুবা নাই, মানে বেলিটো ক'ত উঠিছে চাওক। তাৰপিছত এই নদীৰ বিলটোৰ এয়া হৈছে তামৰঙা বিল আৰু তামৰঙা বিলৰ চাৰিওফালৰ পৰিৱেশটো অকণমান মই দেখুৱাই আছোঁ চাওক। আৰু এই তামৰঙা বিলৰ এটা কাহানী বুলি কৈছিল প্ৰথমতে সেই গছজোপা মই দেখাই লৈছোঁ আপোনালোকক। এজোপা গছ আছে, অকণমান জুম কৰি মই দেখাইছোঁ গছজোপা চাওক। সৌজোপা আঁৰত গছজোপা দেখিছেনে বন্ধুসকল? কাৰণ কি সৌ গছজোপাত যাব লাগিলে নাৱেৰে যাব লাগিব। যিফালেদি নোযোৱা কিয় আপোনালোকে নাৱেৰে যাব লাগিব সৌ গছজোপাত গ'লে। কাৰণ এতিয়া আমাৰ নাও চলোৱা মানুহ নাই, নাৱত আছোঁ যিহেতু। কাৰণ ইয়াতে মাছৰ বাবে বিখ্যাত। এই বিলটো একচুৱেলি হৈছে বন্ধুসকল মাছৰ বাবে বিখ্যাত আৰু ইয়াৰে মাছবিলাক এনেকুৱা টেষ্টি ন, এটা চেণ্ট আছে, ঘি চেণ্ট কৰে। আৰু এই ঘি চেণ্টটো কিয় কৰে বন্ধুসকল, সেই তাৰ কথা কৈ আছোঁ। তো বন্ধুসকল, এই তামৰঙা বিলত ব্ৰহ্মপুত্ৰ নৈ আৰু তামৰঙা বিল, ব্ৰহ্মপুত্ৰই তামৰঙাক বিয়া কৰাবৰ বাবে নাৱত বিয়াৰ সামগ্ৰীবোৰ লৈ কিনে এই তামৰঙা বিলত আহিছিলে। আৰু বিলত অহাৰ সময়ত ব্ৰহ্মপুত্ৰই তামৰঙাই সেই গছডালৰ তলত কাপোৰ ধুই আছিলে। সেই গছডালৰ তলত কাপোৰ ধুই আছিলে। তেতিয়া ব্ৰহ্মপুত্ৰ আহি তামৰঙাকে সুধিছিলে যে মা, তামৰঙা কোনফালে যায়? তেতিয়াহ'লে তাৰপিছত ব্ৰহ্মপুত্ৰক তামৰঙাই উত্তৰ দিলে যে কিয়? তাৰপিছত কৈছে এনেকুৱা, তাইৰ লগত মোৰ বিয়া ঠিক হৈছে, তো বিয়া কৰাবৰ বাবে আহিছোঁ। তেতিয়াহ'লে তাৰপিছত তামৰঙাই ক'লে যে ময়ে তামৰঙা। তাৰপিছত ব্ৰহ্মপুত্ৰৰ পৰা কপালত হাত পৰিল, পূৰা জিভাত কামোৰ দিলে যে মই তেতিয়াহ'লে তামৰঙাকে মা কৈ পেলাইছোঁ। গতিকে মা কৈ পেলোৱাৰ কাৰণে বিয়াটো কৰাব নোৱাৰে। তাৰপিছত গোটেই সামগ্ৰীবোৰ নাৱত যিমানবোৰ সামগ্ৰী লৈ আহিছিলে সেই সামগ্ৰীবোৰ ব্ৰহ্মপুত্ৰত জ্বলাই পেলাই দিলে। তামৰঙা বিলত জ্বলাই পেলাই দিলে। আৰু সেই পেলাই যে দিছিলে তাৰ পৰা সেইকাৰণে তামৰঙা বিলৰ মাছবোৰ ঘি গ'ল। এয়া হৈছে তামৰঙা বিলৰ কাহানী। তো বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগে লাইক আৰু কমেণ্ট নকৰাকৈ নাথাকিব। আৰু কোনোবা নতুন বন্ধুৱে যদি চাই আছে প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিবলৈ নাপাহৰিব। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো এয়া আছিলে। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম, তাৰে কামনা কৰি মই আপোনালোকক ইয়াতে দিছোঁ। সকলোৱে ভাল থাকক। জয় অসম, ধন্যবাদ। জয় জুবিন দা।